হেল্ল' গাইজ গুড মৰ্ণিং। আপোনালোকৰ খবৰটো নিশ্চয় ভাল। ময়ো আজি পূৰা হেপী হৈ আছোঁ, কাৰণ মোৰ বাবে যিটো সপোন এটা পূৰণ হ'বলৈ গৈ আছে। ইণ্টাৰনেশ্যনেল ট্ৰিপ বুলি কথা প্ৰথম হয়তো এটা স্বপ্ন আছে চবৰ, মানে পূৰণ হ'ব আজি। তো ব্লগ মোৰ লগত মই পূৰা ৰেডি চেডি হৈ মোৰ ইণ্টাৰভিউটো দি পিছত কৈ আছোঁ কোন। হেল্ল' গাইজ চাউল ব্লগ চাজি আকৌ এটা নতুন ভিডিঅ' লৈছে আপোনালোকৰ মাজত। তো পূৰা তুমি ইণ্টাৰভিউটো দি ল'লোঁ। আজি পূৰাটো ভিডিঅ' কটো ধামাকাদাৰ হ'বলৈ গৈ আছেই। তো মইতো আজি পূৰা এক্সাইটেড হৈ আছোঁ। মানে কেছটো মানে মই এতিয়া বৰমাক ধৰি যাম নেপালত। নেপালত এটা মানে চকুৰ মানে প্ৰব্লেম হৈ আছে। তো নেপাল মানে দেখাব লৈ যাম। তো মোৰ লগত ব্লগ পূৰা ধামাকাদাৰ হ'ব আজি। মানে পূৰা নেপালত যাই আছোঁ। আৰু আহি পালোঁ আমাৰ ষ্টেচনলৈ, গোলগঞ্জ ষ্টেচনলৈ। বৰ্তমান এতিয়াও ট্ৰেইন অহা নাই। তো অলপ ষ্টেচনৰ ভিতৰত যাওঁ তাৰপিছত। আৰু বহি আছে এইপিনে মোৰ বৰমা, আৰু এইপিনে ট্ৰেইন আহি আছে। এইখনতে আমি যাম পূৰা গাইছ। আৰু আমাৰ ট্ৰেইন আহি গ'ল এতিয়া। এইপিনে ট্ৰেইনখন আহি গ'ল, আৰু এইপিনে মোৰ বৰমাহঁত বহি আছে। আমি পূৰা যাবলৈ ৰেডি পূৰা। এইপিনে আছে মোৰ বৰমাহঁত বহি। মই পূৰা আমি উইণ্ডো চিণ্ডো অকলে তো চাই থাকক ভিডিঅ'টো। আৰু গাইছ ইয়াৰ পৰা ডাইৰেক্ট শিলিগুৰিলৈ যাম, আৰু শিলিগুৰিৰ পৰা ডাইৰেক্ট আমি নেপাল বৰ্ডাৰলৈ। তো চাই থাকক ভিডিঅ'টো। আৰু ইয়াৰ মাজতে খুৰীয়ে কিবা ঘৰৰ পৰা কিবা বনাই আনিছে নেকি, তাকে কিবা খাই বৈ আমি যাই আছোঁ। এইপিনে খুৰীহঁত বহি আছে, খুৰী বৰমা। তো পূৰা মাৰি আছোঁ মই অকলে। এনেকৈ আৰু যাই আছোঁ আৰু অকলে এনেকৈ। এতিয়া অলপ আগতে খালোঁ। খুৰীয়ে মানে মোৰ বৰমাৰ লগত আৰু দুটা খুৰী যাব, খুৰীৰ ল'ৰা আহিছে। আৰু এনেকৈ যাই আছোঁ আৰু। চাহ বাগানবিলাক মজা বস। এনেকৈ যাই আছোঁ আৰু। ষ্টেচন কোনটা? এনে আছে মোৰ বৰমা। এইখনতে আহি পালোঁ, এতিয়া যাই আছোঁ মানে। আৰু এইখনে হৈছে শিলিগুৰি ষ্টেচনখন বাহিৰৰ পৰা। আৰু আমি ইয়াৰ পৰা ওলালোঁ, ওলাই কিনে এতিয়া ডাইৰেক্ট যাম নেপাল বৰ্ডাৰলৈকে, আৰু তাৰ পৰা নেপালত সোমাম। তো চাই থাকক ভিডিঅ'টো। গাইজ আহি পালোঁ নেপালত। এইটোৱে ৰুম ল'লোঁ। তুমি ৰুমটো দেখাই লওঁ। এইটো দুটা ৰুম লৈছোঁ। ইয়াতে দুখন বেড আছে, ইয়াতে দুখন বেড, আৰু ইপিনে দুটা বেড আছে, আৰু ইপিনে দিছে, ইপিনে মই। এইটো বিশেষ একো নাই আৰু ৰুমটোত। আৰু মানে এইখিনিয়ে মানে আছিল আৰু অহা। আৰু নেপাল গেটখনটো দেখাই নহ'ল। তাৰ পৰা পানীৰ টেংকি আহিলোঁ। ৰাতি হ'ল, চেকিং অলপ কৰিলোঁ। তো আজিলৈকে এইখিনি আৰু, কালি লগ পাইছোঁ। The next day. গুড মৰ্ণিং ফ্ৰম নেপাল। মই আছোঁ নেপালত। তো আপোনালোকেতো জানে এইটোত আছোঁ বেলকনিটোত। এইটো ৰুম লৈছোঁ দুটা। তো এইটো মানে কিবা এখন বিয়া বোধহয় আছে, নেপালী বিয়া, নাজানো। আৰু এইটো পুৱাৰ ভিউ চাওক। আৰু এতিয়া নাস্তা খাই যাই আছোঁ গাইজ।
ফাইনেলি ৰেডি হ'লোঁ এতিয়া মানে ৰুমটো তলা দি কিনে যাওঁ মানে তলা দি কিনে চাবিটো ল'লোঁ আৰু এতিয়া মানে সেইটোৱে আছিল ৰুমটো আৰু এতিয়া মই মানে যাবলৈ ৰেডি তো ব্লক তলত যাই নাস্তা কৰোঁ আগত আৰু গাইজ মই মানে এইখন মানে দাদাৰ হোটেলতে থাকিলোঁ কালি ৰাতি দাদা হয় মানে দাদাটো ভাল আৰু মানে কালি মানে পূৰা মানে ভালেই আৰু দাদাটো आपको तो हिंदी एसामिस आता है बट बोलना नहीं आता ना नहीं आता है चलेगा आपको दादा को मैं মানে দাদাজনক এছামিছ নোৱাৰে মানে বুজি পায় বাট মানে ক'ব নোৱাৰে তো মানে দাদাৰ তাত থাকিলোঁ মানে ভাল আপুনিও নেপাল আহিলে আপোনালোকে নেপাল আহিলে দাদাৰ তাত থাকিব পাৰে মানে কণ্টেক্ট নাম্বাৰ ডিছক্ৰিপশ্যনত দি দিম আহিলে তাত কণ্টেক্ট কৰিলে হ'ল নাইবা ইয়াতে বেছি দূৰ নহয় ইয়াতে নেপালত বেছি দূৰ নহয় মেচি আই হস্পিটেলৰ ওচৰতে হয় আহি গ'লে হ'ল আৰু গাইজ ফাইনেলি নাস্তাটো দি লওঁ ইয়াতে বহি কিনে নাস্তাটো খাই কিনে মানে পিছত যাই আছোঁ তো ভিডিঅ'টো চাই যাওঁ পূৰা আজি মানে নেপাল মানে পূৰা নেপাল হস্পিটেল যাম পিছত যাই আছোঁ তাত যাই আছোঁ গাইজ ফাইনেলি পূৰা ৰেডি চেডি হ'লোঁ এইখন হোটেলতো আছিলোঁ কালি এইখন হোটেলতো আছিলোঁ আৰু মই পূৰা যাবলৈ বৰ্তমান ৰেডি পিছত আহি আছে মোৰ বৰমাহঁত আৰু নেপালত এইপিনে বিশেষ একো নাই এইটো মেইন ৰোড এইপিনে অলপ আহিছোঁ ইয়াতে মানে পিছত কম মানে কেনেকৈ আহিব পাৰিব আৰু কিমান টকা বেছি টকা নহয় দেই ইয়াতে কম আৰু টকাৰ ভেলুটো কম ইণ্ডিয়াতকৈ তো গাইজ যোৱাৰ এটা বস্তু চাওক সেই বস্তু চাওক কালি এইবিলাক মাৰিছোঁ ৰাতি কাকো নক'বা যে আৰু এতিয়া পূৰা যাবলৈ ৰেডি তো গাইজ আৰু ৰুমৰ পৰা আহি পালোঁ ইয়াত ঝাপাত ইয়াতে মানে হস্পিটেল এখন দেখাম ইয়াৰে ঝাপা এইখন আৰু এইটো হস্পিটেল এইখন ঝাপা এইবাৰ ঝাপাৰ মানে দোকানবিলাক আছে আৰু মই হস্পিটেলতে যাই আছোঁ আৰু গাইজ এইখনে হৈছে হস্পিটেলখন পাই গ'লোঁ আৰু ইয়াতে তামাম ৰ'দ আমাৰ ইয়াত যেনে ঠাণ্ডা ইয়াত কোনো ঠাণ্ডাৰ অনুভৱেই নহয় মোৰ মন যাই আছে কেলা এইবিলাক চব খুলি দিওঁ নেকি আৰু এইখনে আহিছোঁ হস্পিটেল এইখন হস্পিটেললৈ আহিছোঁ মানে বৰমাক দেখাব তো ভিতৰত যাই আছোঁ মানে চাওঁ অলপ মানে কি কৰিব লাগে হস্পিটেলৰ পিছপিনে চাওক কিমান ধুনীয়া ভিউখন পিনে আছে তো হস্পিটেলৰ পিছপিনে আৰু মানে গাইজ আহি পালোঁ ঝাপা নামৰ ঠাইত এইখন আমাৰ যেনেকৈ ধুবুৰী ডিষ্ট্ৰিক্ট এইখন হৈছে ঝাপা ডিষ্ট্ৰিক্টৰ মানে এখন ঠাই তো এইখন হৈছে ঝাপা টাউন মানে মেইন টাউনখন আৰু ইয়াতে আছে হস্পিটেলখন অলপ আগুৱাই গ'লে পাম আৰু মই যাই আছোঁ এনেকৈ যাই আছোঁ আৰু চ' এইখনে হৈছে ঝাপা বিশেষ নাই মই ফুৰিব অহা নাই ন এদিন মানে এইবাৰ আহিম আৰু ফুৰিব মই আহিছোঁ বৰমাকো লৈ গাইজ আৰু ইয়াতে অলপ ল'লোঁ কিন্তু ইয়াতে যে বস্তুৰ দামবিলাক তামাম দে আমাৰ ইয়াত এতিয়া 10 টকাকৈ লয় কিন্তু ইয়াত 20 টকা বে ইণ্ডিয়ান ৰুপিছত 20 টকা আৰু নেপালত হ'লে এইটো 50 টকা এইটোৰে দাম 50 আৰু এইখিনিয়ে আৰু যাই আছোঁ এইপিনে খাই তামাম বস্তুৰ দাম দে ইয়াত তো গাইজ এতিয়া আমি এই হস্পিটেলৰ পৰা আহি পালোঁ এইপিনে হোটেলত আমি এতিয়া কিবা এটা খাই লওঁ মানে বহুত ভোক লাগিছে মানে বহুত পুৱাতে আহিছোঁ আৰু ইয়াতে নিৰামিষ এসাঁজ থালি ল'লোঁ আৰু খাই আছোঁ পূৰা গাইজ আৰু খোৱা পিনা হৈ গ'ল পূৰা মজা 80 টকাত মানে নিৰামিষ খালোঁ আৰু পূৰা মজা খোৱালে এইখিনি আছিল ভিডিঅ' যদি পোৱা পালে নাজানো যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব বাই বাই